নমস্কাৰ বন্ধুসকল, স্বাগতম জনালো ধনশইকীয়া ধেমাজি পেজলৈ। আমাৰো এই মাটিবাৰী এৰি ক'বালৈ ঢাপলি মেলিব লাগিব যেন পাইছোঁ। এই ঘৰ দুৱাৰ নতুনকৈ বনাইছিলোঁহে, এসাঁজ খাই এসাঁজ নাখাই ঘৰ দুৱাৰবিলাক বনাইছিলোঁ, কিন্তু এতিয়া আমাৰ ইয়াতো চলিব বোলে উচ্ছেদ। ধেমাজি চিলাপথাৰ ডিমৌ এই সকলো জেগাতে উচ্ছেদ চলাৰ নিউজ শুনিবলৈ পাইছোঁ। কি হ'ব কি নহ'ব তাকে ভাবি আজি বোলো ভিডিঅ' এটাকে বনাই দিওঁ। আৰু দেখিবলৈ পাইছে এইবিলাক চব ইভেকশ্যন হ'ব বোলে। আৰু আপোনাক দেখুৱাই আছোঁ, আগতে আছিলে আমাৰ সেইটো ঘৰ, যেন তেনে এই ঘৰটো বনাইছিলোঁহে। এতিয়া কি হ'ব কি নহ'ব, কোনদিনাখন নটিচ দিব, আৰু নটিচ অহাৰ পিছত 4-5 দিনৰ ভিতৰত উঠি যাব লাগে বুলি ক'ব চাগে, বা নটিচ আহে বা নাহে। মনটো খুৰধুৰণি লাগি আছে। আৰু এইজনী আমাৰ বেটীহঁতে বা কি জানে, খেলাত ব্যস্ত হৈ আছে। আজি আমাৰ এই দেউতাকো দেখুৱাই দিলোঁ আপোনালোকক। এয়া হৈছে দেউতা কিবা কবিনে উচ্ছেদৰ বিষয় লৈ, যিখিনি বনাঞ্চলত এতিয়া আমি বসবাস কৰি আছোঁ, বহুত দিন ধৰি বসবাস কৰি থকা হৈছে। তো কিমান দিন ধৰি বসবাস কৰি থকা হৈছে, আমাৰ কেনেকৈ কি কাৰণে বসবাস কৰি থকা হৈছে, মানে এই বনাঞ্চলত আমি বনাঞ্চলত আহিবলগীয়া কিয় হ'ল? আগত এনেকুৱাকৈ বৰষুণ দিছিলে, বানপানী বিধ্বস্ত হৈ আমি মাটি ভেটি চব গাই নদীয়ে লৈ গ'ল। লৈ যোৱা জহতে ইয়াত আহি সংস্থাপন পালোঁ। আৰু এতিয়া যদি আমাক ইয়াৰ পৰা উচ্ছেদ কৰি দিয়ে, আমাৰ থাকিবলৈকে ব্যৱস্থা একো আৰু নাই। মাজত গাই নদীৰ মাজত মাটি আছে, নদীয়ে খাই আছে। দেউতাই কৈছে গাই নদী গৰাখহনীয়াই আমাৰ মাটি বাৰী আমি সৰু হৈ থাকোঁতে সকলো লৈ গ'ল, আৰু এতিয়া আমি সেই গাই নদী পাৰতে বসবাস কৰি আছোঁ। আমি বেলেগ জেগালৈ যোৱা নাই, কিন্তু যিখিনি আমাৰ মাটি বাৰী আছিলে সেইখিনি মানে এতিয়া গাই নদীৰ তলত আছে। গতিকে চৰকাৰে অনুৰোধ জনাইছোঁ যে আগতে সংস্থাপন দি লয়, তাত উচ্ছেদ চলাব লাগে। সৰু সৰু ল'ৰা ছোৱালীও আছে, সিহঁতক লৈ আৰু ঘৰৰ বয় বস্তুবিলাক লৈ পিনি মানে তেনেকৈ কোনো ন্যায়পৰত ঠাইত থাকিমগৈ বুলি তেনেকুৱা ন্যায়পৰত ঠাই এইটো অঞ্চলত নাইও। গতিকে আগতে সংস্থাপন দি লওক, তেওঁলোকে আগতে এটুকুৰা মাটি নিৰ্দিষ্ট কৰি লওক চৰকাৰে। তাৰপিছত আমাৰ খিলঞ্জীয়াসকলক মানে তাত আগতে যাবলৈ মানে ব্যৱস্থাটো কৰি দিয়ক, নহ'লে আমাৰ খিলঞ্জীয়াসকলে মানে সোঁতৰ বিপৰীতে যাবলৈ বাধ্য হ'ব অসমবাসী ৰাইজে। কাৰণ আমাৰ ধেমাজি অঞ্চলত এতিয়া নিউজত দেখিবলৈ পোৱা মতে ধেমাজি, চিমেণ্ট চাপৰি, ডিমৌ, ইয়াত মানে সন্দেহযুক্ত বাংলাদেশী বুলিবলৈ এজনো নাই। সকলো খিলঞ্জীয়া মানুহ আছে আৰু ট্ৰাইবেল মানুহ আছে, বড়ো আছে, সোণোৱাল আছে, আহোম আছে, কোচ আছে আৰু মিচিংসকল আছে। নানা ধৰণৰ মানে আমাৰ যিখিনি খিলঞ্জীয়া মানুহ এইখিনিয়ে বসবাস কৰি আছে। আজিলৈ ইমানেই বন্ধুসকল। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে অসমবাসী ৰাইজে গম পায় যিসকল বনাঞ্চলত বসবাস কৰি আছে। গতিকে বনাঞ্চলত যদি বসবাস কৰি আছে, এদিন নহয় এদিন ইভেকশ্যন হ'বই, আৰু গতিকে তাত স্থায়ীভাৱে থাকিম বুলি আশা নকৰাই ভাল। আৰু আজিলৈ ইমানেই বন্ধুসকল, নেক্সট ভিডিঅ' পুনৰ লগ পাম, বাই।